নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই দেখাম কেনেকৈ নিজৰ মোবাইলৰ পৰা PM কিষাণ eKyc অতি সহজে সম্পূৰ্ণ কৰিব পাৰি। প্ৰথমে আপোনালোকে নিজৰ মোবাইলত গৈ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ কিনে আপোনালোকে PM কিষাণ নামৰ এপছটো ডাউনলোড কৰি ল'ব। এয়া চোৱা, প্লে ষ্টৰত গৈ কিনে PM কিষাণ এপছটো ডাউনলোড কৰিছোঁ। PM কিষাণ GOL এপছ, এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত পুনৰ আপোনালোকে আৰু এটা এপছ ডাউনলোড কৰিব লাগিব, ইনষ্টল কৰিব লাগিব। এই এপছটো হৈছে আধাৰ ফেচ RD। ঠিক আছে, আধাৰ ফেচ RD নামৰ এপছটো ইনষ্টল কৰি ল'ব। এই এপছটো ইনষ্টল কৰাৰ পিছত আপোনালোকে পোনে পোনে গৈ PM কিষাণ এপছটো অ'পেন কৰি ল'ব। PM কিষাণ এপছটো অ'পেন কৰাৰ পিছত আপোনালোকে তাত নেক্সট অপশ্যনটো আহিব। এয়া চোৱা নেক্সট অপশ্যন, এই নেক্সট অপশ্যনটোত ক্লিক কৰি কিনি আপোনালোকে এটা নতুন ইণ্টাৰফেচ খোলা খাব। এই ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ, ইয়াত লিখা আছে আপডেট মোবাইল নাম্বাৰ আৰু লগইন। আপোনালোকে লগইনত গৈ কিনি লগইন টাইপ আহিব। লগইন টাইপত আপোনালোকে চিলেক্ট অপশ্যনটোত ক্লিক কৰি কিনি তাত বেনিফিচিয়াৰীত ক্লিক কৰি ল'ব। বেনিফিচিয়াৰীত ক্লিক কৰাৰ লগে আপোনালোকৰ আধাৰ নম্বৰত থকা 12টা সংখ্যাৰ অধিকভাৱে লিখি ফেচিয়েল eKyc লগইনত ক্লিক কৰিব। ফেচিয়েল eKyc লগইন কৰাৰ লগে লগে আপোনালোকৰ এই আই এগ্ৰি টু প্ৰভাইড মাই আধাৰ ফৰ আধাৰ এনেকুৱা এটা অপশ্যন ওলাব, তাত ক্লিক কৰি ল'ব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফেচ অথেণ্টিকেশ্যন আহিব। তাত ফেচ অথেণ্টিকেশ্যন ধুনীয়াকৈ কেমেৰাৰ সন্মুখত বহি কিনে আপোনালোকে চকুটো ব্লিংক কৰিব যাতে ধুনীয়াকৈ কেপচাৰ কৰিব পাৰে। এয়া চোৱা, কেপচাৰ ছাকচেছফুলি দেখুৱাইছে। ছাকচেছফুল দেখুৱাৰ পিছত আপোনালোকৰ সকলোবোৰ নাম তথ্য এতিয়া ডেছবৰ্ডত গৈ চাব পাৰে। ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত গৈ কিনে আপোনালোকে এয়া চোৱা, এয়া চোৱা ষ্টেটাছটো আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে। এই তলত লিখা আছে eKyc ষ্টেটাছ, ইয়াত য়েছ মানে তাৰ মানে আপোনাৰ eKycটো সম্পূৰ্ণভাৱে ছাকচেছ হৈ গৈছে। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰত আহিল তেন্তে এটা লাইক দিয়ক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নতুন তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।